হেল্ল' গাইজ, সকলোলৈকে মাঘ বিহুৰ অৰ্থাৎ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া উৰুকা নিশা আমাৰ ঘৰত প্ৰস্তুতি। এইফালে দেখিছেনে কৰাই কাম কৰি আছে এফালে, আৰু এফালে আমাৰ পুপু দেখিছেনে উৎপাতখন। এইফালে মায়ে ধুনীয়াকৈ পাচলি কাটি আছে, আৰু এইফালে কৰা ধুনীয়া জুইৰ ওচৰত এয়া আমাৰ মায়ে আমাৰ ভণ্টি। এইফালে গাইজ আমাৰ হাঁহ পুৰা হৈ আছে দেখিছে। জাতিলাও আৰু কোমোৰা একেলগে কাটি দিলে। এইফালে মাই নাই দেখিছে। হেল্ল' গাইজ, এইফালে মাঘ বিহুৰ উৰুকাৰ প্ৰস্তুতি চলাই আছো। এইফালে মই বুট আৰু চানা মিক্সাৰ বনাই আছো। এইফালে হাঁহ কাটি থকা হৈছে দেখিছে আপোনালোকে, আৰু এইফালে দেখিছে ধুনীয়া একদম জুই। আৰু এই আমাৰ আজি মাঘ বিহুৰ প্ৰস্তুতি চলি আছে, আপোনালোকক দেখাই থাকিম, চাই থাকিব। এইফালে গাইজ দেখিছে, এইফালে আমাৰ হাঁহৰ কাৰণে কোমোৰা আৰু আলু, এইফালে আমি মিক্সাৰ বনাইছোঁ চানা, এইফালে এয়া মাছ আৰু এয়া লাও আৰু বিলাহী, দেখিছে মাছ, বৰালি মাছ, আৰু এইফালে হাঁহৰ মাংস। আজি আমাৰ খানা এইফালে দেউতাই ভাজি আছে মাংস। গাইজ এয়া পেটু ভাজা খাব লৈছো আমি। এইফালে গাইজ এইফালে মই পেটু ভাজা খাব লৈছো। এইফালে চাওক গাইজ, খাই লওঁ, আপোনালোক টেষ্টটো কৰি আছে কেনেকুৱা খাই মস্তি জ্বলা হৈছে। পোলাও বনি আছে গাইজ, আৰু এইফালে আমাৰ পপু। আজি তুমি তেনেকেই থাকিব লাগিব আৰু য'ত মোক মাৰি থকা দে খাবলৈ। মোৰ আকৌ ভিউৱাৰ্ছ বিলাকে পুপুক বান্ধি থলে বহুত বেয়া পায়, সেইকাৰণে। এইফালে আমাৰ মায়ে খালেই, ভুক্কাৰ মানুহ ইমান সোনকালে খালা যে কিয়? আমি নোখোৱাকেই। এইফালে আমাৰ ছেকেণ্ড ভুক্কাৰ দত্ত, তোমাৰ মাছৰ চকলেই নাই দেখোন। চাওঁ ভাই গাইজ, পোলাও বাঢ়ি থকা হৈছে। আমি আজি ইয়াৰ কলপতুৱাত খাম। কি বুলি কয় এইটো? কলপতুৱা। কলপতুৱাত খাম। খোল মই দেই গাইজ। এইফালে হাঁহৰ মাংস বাঢ়ি আছে গাইজ, দেখাত কেনেকুৱা লাগিছে? কি মজা লাগিছে। এইফালে মোৰ দেখিছে গাইজ, মোক একাষৰীয়া কৰিছে, মোক নিদিছে। মাইনা পেটকুলি কৰিছে, মোক নিদিছ দে মাংস দে। এগাল এগাল নিদিবি দে, লাগিলে লৈ খাম। এয়া দেখিছে গাইজ, আমাৰ খাদ্য হৈ গৈছে। এইফালে আমাৰ ৰাৱণ ভণ্টি, ৰাৱণ ভণ্টি, ৰাৱণ ভণ্টি। এয়া মোৰ ভাত, হাঁহৰ মাংস, এয়া পোলাও, এয়া চালাড থাকি গৈছিলে। এইটো পদিনা চাটনিটো ঢাক খাই গ'ল মানে গাইজ। এইটো পদিনা চাটনি, এইটো খাৰলি, আৰু এ নেমু। এই গাইজ ৰাৱণ আহিছে খাবলৈ, মই আহিছো। এইজনী মাথাটো বেয়া হ'ল, মই বোলো কাক কৈ আছে। এয়া দেখিছে, মোৰ এইটো হাত পুৰিছে, মই এইটোত ফুৱাইছো, পুৰিছে এইটো হাত ফুৱাইছো। এই খোৱা বস্তু দেখি নাই মাথাই কাম নকৰা। তলি চুচি খাইছে ৰাৱণে। ৰাৱণ দেখিছে গাইছ, এয়া ৰাৱণ নাম এনেই পোৱা নাই। চাবি আকৌ এইবিলাক ভিডিঅ' দিবি, কৈ দিছো ৰিপৰ্ট